বাইদেউ কথা এটা গম পায় নাই আপুনি? কচোন পুতলি ক কি কথা? বাইদেউ আপোনাকনো মই কি বুলি ক'ম আৰু এতিয়া, হ'লেও কৈছোঁ আৰু শুনক। কোৱাচোন কোৱা। মানে কি বুলি কওঁ আৰু বাইদেউ, কোৱা আকৌ কোৱা। নহয় মানে আপোনালোকৰ ছোৱালীজনী ক'বলৈ বেয়া লাগিছে বাইদেউ, আপোনাকনো কি বুলি কওঁ আৰু পাই। কোৱাচোন কোৱা, মোৰ ছোৱালী কি হ'ল? কিবা ক'ৰবাত তাই কিবা কৰিলে নি? কোৱাচোন কোৱা। কি বুলি ক'ম আৰু বাইদেউ, সেই ভেটেঙৰ পুতেকৰ লগত বৰ লিলিমাই হৈছে মই কথাটো আপোনাৰ কাণত নাই পৰিলে বুলি ভাবিছিলোঁ, আপোনাৰ কাণত নাই পোৱা চাগে ন? কি ক'লা পুতলি? ভেটেঙৰ পুতেকৰ লগত? আমাৰ সেই ভিক্ষাৰীটোৰ লগত? তাইক আজি মাজনী এইফালে আছোন। তাইক আজি দি আছো মছলা বাপেকে, বৰ এখন হৈছে তাই। দেখা মোক মায়ে মাতিছে হা, মই পতকে গৈ আহোগৈ মাৰ ওচৰৰ পৰা। জানো কিয় মাতিছে, ওচৰৰ আণ্টিজনী আহিছে, বৰ একেবাৰে আণ্টিজনী বছাৰ জিতি লগাই থাকে জানা। এতিয়া ভগৱানহে জানে আৰু তাই কি কথা লগাব আহিছে। মা কোৱাচোন কোৱা, কিয় মাতিছিলা? মই আহিলো কোৱা। আণ্টি আপুনি কেতিয়া আহিলে? অলপ আগত পাইছোহি। বাকী কি কৰি আছিলানো ভিতৰত? নাই এনেই, মই বিচনাতে পৰি আছিলো। বিচনাতে আছিলো মানে কি কৰি আছিলি? সেই ভেটেঙৰ পুতেকৰ লগত কথা পাতি আছিলি? কি কৈছা মা তুমি এইবিলাক? মই কথা নাই পতা নহয়। মই কি নেজানো বুলি ভাবিছ? চব গম পাম মই। বাপেৰে আহক আজি লগাম। কোনে ক'লে তোমাক মা এইবিলাক কথা? কোনে ক'লে হে? মই নাপাতো নহয় এইবিলাক কথা। মই এনেই কেতিয়াবা ফোন কৰি কেতিয়াবা এনেই পাতো আৰু, মই এনেকৈ কথা পাতি নাথাকোঁ নহয়, মই ভাল নাপাওঁ নহয় মা। মই গম পাইছোঁ এইবিলাক কথা কোনে লগাইছে আপোনাক। আছেই নহয় ওচৰতে মানে তুমি কাৰ কথা কৈছা? মোৰ কথা কৈছে নি? মই এইবিলাক নাই লগোৱা দেই। মই দৰকাৰো পৰিছে লোকৰ কথা এনেই লগাই ফুৰিবলৈ। পিংকি, ডাঙৰ মানুহক কেনেকৈ কথা ক'ব লাগে নাজানো হে? বাইদেউ মই আপোনাক একেবাৰে নিজৰ বুলিহে কথা কৈছিলোঁ আৰু, এনেকৈ কথা শুনাওঁ বুলি মই জনা নাছিলোঁ। আপোনাৰ ছোৱালীজনী বহুত ছাৰ হৈ গৈছে। এতিয়া গম পালোঁ নহয় কোনে লগাইছে। এইবিলাক কথা এনেই আমাৰ ঘৰত আহি পিনি কৈ নাথাকিবহি। দেখিছা পুতলি, আমাৰ এজনী মুখখন বহুত ছাৰ হৈ গৈছে। ৰ'বা তাইক আজি মই বাপেকৰ হতুৱাই ভালকৈ দুচামান দিব লাগিব। হ'ব বাইদেউ, এতিয়া মই গৈ থাকোঁ নেকি? ইমানবোৰ কথা শুনাব বুলি মই আগতে গম পোৱাহেঁতেন আপোনাক নকলোহেঁতেন, নাহিলোহেঁতেন। নিজৰ বুলি ভাবোঁ কাৰণে কথা কৈছোঁ আৰু, বেয়া চেয়া নাপাব আৰু। যাওঁগৈ আৰু এতিয়া। যোৱাগৈ নেকি? চাহ অলপ খাই যোৱা আকৌ। নাই বাইদেউ যাওঁগৈ আৰু এতিয়া চাহ খাবলৈ ৰখিলে পেলাই আৰু কি কথা শুনিব পাম আৰু। যাওঁগৈ, থাকক বাইদেউ। বেছি পুতলিজনী বেয়াই পালে পাই দেই, যিটো জানিছে কৈছেহি আৰু সেইটোকে। আমাৰ এজনী মুখখন বৰ চোকা হৈছে, বেয়াই পালে পাই। যাওঁ, কাম আছে, কাম অলপ কৰি লওঁগৈ। ৰাতিকৈ বাপেকক লগাব লাগিব।